স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। মই জুৱেলাৰ ৰহমান, আপোনালোকে চাই আছে জুৱেলাৰ ৰহমান ব্লগ। আমি আজি গৈ আছোঁ নলবাৰী ৰাস চাবলৈ। এতিয়া আহি পালোঁ পৰিণীতা ৰেষ্টুৰেণ্ট, আৰু মোৰ লগত আছে এইফালে মুস্তাক আলী, এইটো, আৰু এইফালে আছে মিৰ হুছেইন। হাই বুলি কৈ আমি যাম এতিয়া পৰিণীতা ৰেষ্টুৰেণ্ট। কিবা এটা খাই কেনে আমি যাই আছোঁ নলবাৰী ৰাস চাবলৈ। ফাইনেলি আহি পালোঁ এনেকৈ পৰিণীতা ৰেষ্টুৰেণ্ট। বহুদিন অপেক্ষা কৰি আছিলোঁ যে ৰাস চাব গ'লে পৰিণীতা ৰেষ্টুৰেণ্টত কিবা এটা খাই যাম। এনেকৈ আহি পালোঁ পৰিণীতা ৰেষ্টুৰেণ্ট। দেখিলোঁ যে ইয়াত কমপ্লিট বেলেগ হয়, বহুত ডিচিপ্লিন হয়, আৰু ইয়াৰ বস্তুবিলাক বহুত ধুনীয়া হয়। এতিয়া আমি কিবা এটা খাই কেনে নলবাৰীলৈ যাম ৰাস চাবলৈ। ৰাসৰ কিছু দৃশ্য আপোনালোকক দেখাম, আপোনালোকে ভিডিঅ'টো চাই থাকিব। এইফালে আছে মিৰ হুছেইন, আমি বহি আছোঁ খাবৰ কাৰণে। কি অৰ্ডাৰ তাকে ভাবি আছোঁ। খাই কেনে ফাৰ্ষ্ট ঘৰৰ কাৰণে কৰি দিছোঁ ন, নাম শুনিছোঁ বাৰু বহুত, কিন্তু অহা নাই এবাৰ ফাৰ্ষ্ট আহিছে। কি খাবি এতিয়া? চাওঁ কি খাওঁ। অৰ্ডাৰ দি দিয়ে ভজা আৰু সজা। এনেকৈ অৰ্ডাৰ দিলোঁ। পৰঠা 3টা, গজা 3টা, আৰু মিঠাই 3টা। এবিধকৈ দি থাকিব, এবিধ খোৱা হ'লে এবিধ দিব। আমি এতিয়া পৰঠা অৰ্ডাৰ দিলোঁ, আহি আছে। এনেকুৱা আহি পেলাই আমি অৰ্ডাৰ দিয়া পৰঠা এইবিলাক এই চব্জি কৰি দেখাই নাপায়। চব্জি নাই নেকি? চব্জি দিয়ে নাই কৰিবলৈ বিচাৰি চব্জি পোৱা নাই বাৰু। চব্জি পৰঠা তো ঘৰ পোৱা নাই। পৰঠা লাগি দিয়ে চব্জি দেখা এতিয়া আমি পৰঠা খাই কেনে আৰু ভিডিঅ' কৰি যাই আছোঁ। আমি এতিয়া পৰিণীতা ৰেষ্টুৰেণ্ট ওলাই আহিলোঁ খাই কেনে। বহুত কিবা খালোঁ, মোৰ পেট ভৰি গ'ল। ভাই ইমান ডাঙৰ পৰঠা, এখন পৰঠা ইমান ডাঙৰ, 30 টকা কিন্তু। চব্জি 3বাৰকৈ দিয়ে। মিঠাই ইমান ডাঙৰ, মিঠাই ইমান ডাঙৰ কিমান টকা? 24। এতিয়া গজা এটা ইমান ডাঙৰ 12 টকা, কিন্তু বহুত কমত সস্তাত পাই আছে এইটো, কিন্তু বহুত সস্তা। গুৱাহাটী গ'লে দুটা হ'ব। এতিয়া গুৱাহাটীত ইমান ডাঙৰ এটা চিঙৰাৰ দামে 15 টকা, ইয়াতে ইমান ডাঙৰ চিঙৰাৰ দাম 12 টকা। এতিয়া আমি যাই আছোঁ নলবাৰী ৰাস চাব। এতিয়া আমি গাড়ী ৰখি আছোঁ, গাড়ী আহিলে আমি এতিয়া নলবাৰীত যাম ৰাস চাব। ৰাসৰো কিছুমান দৃশ্য আপোনালোকক দেখাম, আপোনালোকে ভিডিঅ' চাই থাকিব খালি। এনেকৈ আমি আহি পালোঁ নলবাৰী। এতিয়া আমি ৰাস হেৰিলৈ যাই আছোঁ। এয়া হৈছে নলবাৰীৰ ৰাসৰ দিনৰ দৃশ্য। ইয়াতে মোটামুটি 5মান বজাৰ পৰা ইমান মানুহৰ ভিৰ হ'ব, ইয়াতে খোজ দিব জেগা নোহোৱা হৈ যাব, আৰু বহুত মানুহ আহিব। এনেকৈ আমি এতিয়া ভিতৰলৈ গৈ আছোঁ। তিনিটা বুন্দা আমি এতিয়া ভিতৰলৈ গৈ আছোঁ। এনেকৈ সোমাই আহিলোঁ আমি নলবাৰী হৰি মন্দিৰৰ প্ৰাংগণৰ ভিতৰত। ইয়াতে বৰ্তমান মানুহ বহুত কম আছে। আমি দিনতে চাই লওঁ এবাৰ, আৰু ৰাতিও দেখাম আপোনালোকক ৰাতিৰ দৃশ্য কেনেকুৱা হয়, আৰু এতিয়া চাই লওক দিনৰ দৃশ্য। কমপ্লিট বিপৰীত হ'ব ৰাতিৰ দৃশ্য। ইয়াতে ইমান ফাঁকা দেখিছোঁ, আৰু ৰাতি বহুত মানুহৰ ভিৰ হ'ব। এই দৃশ্যটো ৰাতি বহুত ভাল লাগিব, কাৰণ ইয়াতে বহুত ধৰণৰ লাইট জ্বলিব না, আৰু এইসকল মূৰ্তিৰ নাম আছে, মই নামবিলাক নাজানো। আৰু ইয়াতে সকলোৱে চেলফি লৈ আছে, মোৰ 2টা চেলফি ল'ব লাগিব। এইবিলাক এনেকৈ দুইফালে কিবা টানি আছে, জানিলে জনাবচোন আপোনালোকে ভিডিঅ'টো চাই কেনে। এইখন হৈছে নলবাৰী ফ্লাইঅভাৰ ব্ৰিজ, বনাই আছে, কমপ্লিট হোৱা নাই, কমপ্লিট হ'ব। আৰু এইটো হৈছে নলবাৰী ৰাসৰ ৰাতিৰ দৃশ্য, ৰাতিৰ ভিউটো চাই লওক। আমি বৰ্তমান ইয়াতে আছোঁ, আমি ৰাতি আছোঁ ইয়াতে 10টা বজালৈ। থাকি যাব ৰাতি আজি ইয়াতে, যদি গাড়ী নাপাওঁ। ঘূৰিয়ে আছোঁ আৰু এনেকৈ ৰাতি হৈ গ'লে দিনতে আহিছিলোঁ, ঘূৰিয়ে আছোঁ। পৰঠা খাব পেট ভৰি আছে, কি খাবি আৰু চিৱ খাই আছোঁ আৰু একবাৰ যাওঁ ৰাস তলিলৈ। ইয়াতে আপোনালোক চাই লওক কিমান হাজাৰ মানুহ হৈছে। ভিডিঅ' কৰাৰ উপায় নোহোৱা হৈ গৈছে, ইমান মানুহৰ ভিৰ, মোবাইল ওলাব নোৱাৰি পকেটৰ পৰা। আৰু লগতে মোৰ এই নলবাৰী ৰাসৰ পৰা 2টা ভিডিঅ' হ'ব। এইটো হৈছে 1 নম্বৰ আৰু 2 নম্বৰ ভিডিঅ'ত দেখিব পাব আপোনালোকে নলবাৰীত যিসকলে খেলা ধূলা হৈছে এইবিলাক, আৰু জীৱন্ত ৰাস। আপোনালোকে ছেকেণ্ড ভিডিঅ'টো চাব।
এনেকৈ আমি আৰু ভিতৰলৈ গৈ আছোঁ। এতিয়া আৰু মানুহ হৰাব পাৰছো নাই কৰিব। এতিয়া চাই লওক আপোনালোকে ৰাতি কেনেকুৱা ভিউ। দিনত দেখিছিলোঁ দাউৰি দাউৰি গৈছিলোঁ আৰু এতিয়া মানুহৰ ভিৰত খোজ কাঢ়িবৰ উপায় নাই, ভিডিঅ' কৰিবৰ উপায় নাই, মোবাইল পকেটৰ পৰা ওলাব নোৱাৰি, এনেকুৱা মানুহৰ ভিৰ হৈ গৈছে। এই জেগাটো দিনত কেনেকুৱা আছিল আৰু এতিয়া কেনেকুৱা লাগিছে চাই লওক আপোনালোকে। এতিয়া কিমান ধৰণৰ লাইট জ্বলিছে ইয়াতে আৰু চব মূৰ্তিবিলাক চলি আছে, হয় যাই আছে। বহুত ভাল লাগিছে, দিনতকৈ ৰাতি বহুত ভাল লাগে। আপোনালোকে আহিলে ৰাতি আহিব ইয়ালৈ। স্মৃতি তৰ্পণ, শ্বহীদ প্ৰণামত তোমাক, বৰ ধুনীয়াকৈ ৰাখিছে ইয়াতে। আপোনালোকে চাওক নে ইয়াতে পংকজ পাঠকে নিজৰ প্ৰডাক্ট নিজে বিক্ৰী কৰি আছে আৰু এইফালে আছে পংকজ পাঠক। এই দৃশ্যটো আপোনালোকৰ কেনে লাগিছে কমেণ্ট কৰি জনাবচোন। আমার মাছ উপস্থিত হয়েছে এই গরমিয়া, বহুত কষ্ট করে আহিছে। বহুত কষ্ট কৰি আহিছোঁ মই ট্ৰেইনত হেঁচা ঠেলা কৰি আহি কিনে নলবাৰীত মানুহটো চাপৰ হয় কিন্তু বেলেগ কিবা আছে। চাপৰ হ'লেও কাম আছে।